মন্দিৰটোতো চালে কেনেকৈ পূজা কৰি আছে দেখালোৱে, আৰু এইবাৰ এইটো চাই লওক আৰু কেনেকৈ পূজা কৰে ইয়াত। তাৰমানে বলি দি কিনে ইয়াত ছাগলীটো ৰেডি কৰা হৈছে বলি দিবৰ বাবে। কি ক'ম আৰু আপোনালোকে চাওক, আৰু মোৰ ক'ব লগা নাই এইখিনিত আকৌ। বাৰু আপোনালোকে চাওক। এইখিনিতে মই এটা কথা সুধোঁ, এই যি বলি বিধান প্ৰথা, এই প্ৰথাটোৰ ওপৰত কাৰ কি মতামত অলপ কৈ দিবচোন। মানে কোনে কি বিচাৰে, মানে কি নাই ভাল বেয়া অলপমান মতামত কমেণ্টত কৈ দিব অলপ। এয়া মই মন্দিৰটো জুম কৰি দেখাই দিছোঁ ভিতৰৰ ফালে। মই বাৰু ভিতৰত যোৱা নাই, মই বাহিৰৰ পৰাই জুম কৰি দেখাই দিছোঁ। পুৰোহিতক দেখা পাইছোঁ বাৰু ভিতৰত আমাৰ মূৰ্ছে। হাই গাইজ, মই আজি উপস্থিত আছোঁ বৰ্তমান বালিলেচা মন্দিৰত। মই খালটোৰ পাহাৰটো উপস্থিত। মোৰ লগত মোৰ বন্ধু ধীৰেশ্বৰ আছে, তাক সুধিম এতিয়া কিহৰ বাবে বিখ্যাত, মানে কেতিয়া আৰু মন্দিৰটো স্থাপিত হৈছিল নিশ্চয়, আৰু অলপ মানে এই মন্দিৰটোৰ বিষয়ে অলপ কৈ দিব। কৈ দিয়কচোন অলপ। নমস্কাৰ, মোৰ নাম হৈছে ধীৰেশ্বৰ দাস। আহিব নালাগে, মই মানে আহিব নালাগে মানে মন্দিৰৰ কথা ক'ম। এইটো মন্দিৰ মানে আমাৰ স্বৰ্গদেউ শিৱ সিংহৰ দিনতে বনোৱা আছিল এইটো। আৰু আপোনাৰ এইটো এটা ভূমিকম্পত প্ৰায় এটা মন্দিৰ 80% ডুব গৈ আছে, আৰু 20% এতিয়া দেখা পোৱা হৈ আছে। আৰু ইয়াত আপোনাৰ 18 শতিকাৰ ইটা দেখা পাব। ইটা কিছুমান আছে 1800 শতিকাৰ ইটা কিছুমান দেখা পাব। তাৰমানে কি হয়, 18 শতিকাত ইটাকেইটা আছিল কি হৈছে, বহল বেছি আছিল আৰু দীঘলটোও বেছি আছিল। আমাৰ এতিয়াৰ দৰে সৰু চাইজৰ নহয়, এনেকুৱা আছে। মন্দিৰটো ভাল লাগে বহুত। ইয়াতে এই পুখুৰীটোৰ পৰা তাৰমানে এই পুখুৰীটোৰ পৰা প্ৰায় উন্নয়নৰ, এই মন্দিৰটোৰ উন্নয়নৰ কামখিনি চলি থাকে। মানে এই পুখুৰীটোৰ মাছবিলাক প্ৰায় কোনোবা বছৰৰ এটা দিনত বিক্ৰী কৰি কিনে মন্দিৰৰ উন্নয়নৰ কামত খটায়। যেনেকৈ ধৰক নতুন কিবা মন্দিৰ বনাব লগা হ'ল, বা ধৰক মন্দিৰ পকী কৰিব লগা হ'ল, বা চাফা কৰিব লগা হ'ল, সেইবিলাক মন্দিৰটোৰ উন্নয়নৰ কামত খটায়। আৰু এইখিনিয়ে কথা। হয়, আৰু কেতিয়াও সেই পাতা হয় সেইটো মই এতিয়াতো নাজানো বাৰু। মুড়ি কি করবি? মাছক দিম। ভালকে কব। মাছক দিম। মাছক দিম। কি এইটো? মাকৈ নহয়, আখৈ। মাকৈ ফুল হৈছে। ফুলটো হ'ব। ফুল হৈ যায়। মানুহ হয়, গৰু নহয়। দাদা, আপুনি ইয়াতে আহি ভাল লাগছি নে নাই? ফিলিং কেনে? ফিলিং মানে বেয়া নহয়। মাছক দিবা আনছি। আমি এতিয়া মাছক দি চাওঁ, মাছে বোলে খাব। লগে লগে পিছে এই দুটাই গেছি। কেনে মানুহ? ইয়াত বোলে এটা কাছও আছে। কাছটো অলপমান দেখিলোঁ, দেখাব পাৰিলোঁ হয়, কিন্তু নাহে না এতিয়া। এতিয়া নাহে কাছটো। মাছ দেখাব লাগিব এতিয়া। দাদা, আপুনি এনে কি মাছ দেখা পাইছি? মই এতিয়া ঘৰৰ পৰাই দোকানৰ পৰাই চব দেখা পাইছোঁ। ঘৰে দৰকাৰ ব্লগাৰে চক খাই গৈছে তাৰমানে মাছক দেখি। এয়া চাওক, হাতেদি ধৰি চাওকচোন এটা। হাতেদি ধৰি চাওক এটা। আহৈ
নোৱাৰিলে আমাৰ ব্লগাৰৰ কাম নাই চেষ্টা কৰিম চেষ্টা কৰি নাই ব্লগাৰৰ কাম নাই আমাৰ কৰিব পৰা নাই ইফালে পিছফালে ৰখি আছে ছাগলীটোৱে কিবা খাবা পাব নেকি নাই আমাৰ ব্লগাৰৰ কাম নাই কৰিব নোৱাৰে মিছন ফেল চাবৰ ভাগ্যত নাই নেকি সঁচাই হাতেদি লাগিব পাৰি গোটাই নিদিচোন গোটাই নিদি হয় দিছে কিনে হাতেৰে ধৰোৱা এই মন্দিৰটো চাই লওক এই মন্দিৰটো হৈছে অলপ আগতে যে মোৰ বন্ধুজনে ক'লাক এই ভূমিকম্পত আধা বুট যোৱা বুলি সেই মন্দিৰটো হৈছে এইটোতো মেইন মন্দিৰ জানে আপোনালোকে আহিছে যদি সকলে এইটো হৈছে ভূমিকম্পত আধা বুট যোৱা মন্দিৰটো বন্ধুজনে কোৱা মতে আৰু এতিয়া মই যাই আছোঁ মোৰ বন্ধুজনে কোৱাৰ দৰেকে কৈছিল যে ডাঙৰ ডাঙৰ ইটা ৰজাৰ দিনৰ ইটা চাবা ইটা আছে বুলি ইয়াতে কিবা ডাঙৰ বহল পঠলা সেই ইটাকেইটা দেখাব এইবোৰ চাওক সেই ইটা মই ওচৰলৈ নাযাওঁ বাৰু ইয়াৰ পৰা দেখাই দিছোঁ এইবোৰ হৈছে ইটা বন্ধুজনে কোৱাৰ দৰে বহুত পুৰণি